ফ্ৰম জাগুন আৰু এতিয়া আমি যাবলৈ আহিছোঁ মই মানে আৰু বা এজনী ওলাইছে লগত বাৰ সৈতে মই আজি মিও যাব লাগিছোঁ হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভক্ত ডিমছ আজি আকৌ এপিছড নম্বৰ 3 কাৰণে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ব্লগ আজি বেছি দিন নকৰি ভিডিঅ'টো চ' ফাইনেলি এয়া আমি জাগুন টাউনৰ ওচৰ পালোহি মানে এয়া জাগুন টাউন ওচৰতে এয়া পুলিচ থানা চেক পোষ্ট আৰু এয়া জাগুন বজাৰ এখনেই হৈছে জাগুন টাউন আৰু বাছ ষ্টেণ্ড মানে ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহি ইয়াতে বাছবিলাক ষ্টেণ্ড কৰে আৰু ইয়াৰ পৰাই ডিব্ৰুগড় তিনিচুকীয়া যায় আৰু এতিয়া বেছি দেৰি নকৰি ইয়াৰ পৰা ওলাব লাগে বলক চ' গাইজ আমি এতিয়া গৈ আছোঁ জয়ৰামপুৰ ইয়াৰ জয়ৰামপুৰ ৰোড হয় মিও যোৱা কথা আছিলে কিন্তু কেঞ্চেল হৈ গ'ল কেঞ্চেলটো এইকাৰণে হ'ল মানে আমি ৰাস্তা চিনি নাপাওঁ মইতো আগতে ভালকৈ মিও গৈ পোৱা নাই তথাপিও যাম বুলি ভাবিছিলোঁ ৰাস্তাটো বেয়া দেখিলোঁ সেইকাৰণে উভতি আহিলোঁ আকৌ এতিয়া গৈ আছোঁ জয়ৰামপুৰ গৈ পোৱা নাই তথাপিও জেগাটুকুৰা ভালে হ'ব বুলি ভাবিছোঁ সেইকাৰণে গৈ আছোঁ পাহাৰ দেখিছোঁ সেইফালে মানে কি হয় ৰাস্তাটোতো ভালে যিমানটো পাৰোঁ আগলৈ গৈ থাকিম আৰু আছাম লাষ্ট বৰ্ডাৰলৈকে যাবলৈ চেষ্টা কৰিম জয়ৰামপুৰে চাগে আমাৰ আছাম লাষ্ট বৰ্ডাৰ তালৈকে যাবলৈ চেষ্টা কৰিম আৰু এতিয়া ব্লগ আৰু ভিউটো কেনেকুৱা লাগিছে ক'ব এইবিলাক মোৰ চকুততো ভিউ পূৰা মজা লাগিছে কিন্তু আজি বাই মোবাইলটোৱে ভিডিঅ' কৰি আছোঁ ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে ক'বচোন ফাইনেলি গাইজ ইয়াত জংঘল পালোঁ ৰাস্তা দুই কাষে জংঘল আৰু এতিয়া আমি অচিনাকি মানুহ ক'ত যাওঁ ক'ত পাওঁ কোনো ঠিক নাই তথাপিও গৈ আছোঁ ব্লগ ৰাস্তাত ইয়াত কাকো দেখা নাই নিস্তব্ধ পৰিৱেশ কিবা এটা ভাল লাগিছে ভাল লগাৰ কাৰণে মই গৈ আছোঁ আৰু আপোনালোককো ভাল লগাবৰ কাৰণে চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ইমানলৈকে চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিয়ক আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে মই ভক্ত সোণোৱাল ভিডিঅ'টো যদি চাই ভাল লাগিছে আপুনিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু আপুনিও আমাৰ টিমছ ফেমিলি মেম্বাৰ হ'ব পাৰে বৰ্তমানলৈকেতো আপোনালোকে বহুতেই ছাপোৰ্ট কৰিছে আৰু আগলৈ যাতে এনেকৈ সদায় ছাপোৰ্ট দি যায় আৰু ময়ো আপোনালোকক সদায় ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম পাহাৰৰ মাজৰ একা বেকা ৰাস্তা ডাই ফুৰিটো ভাল লাগিবই ন কি ক'ম বুজাব নোৱাৰা হৈ গৈছোঁ কিন্তু কিবা এটা ভাল লাগিছে আল্টিমেট আপোনালোকে হয়তো ৰাস্তা দেখি গম পাইছে এয়া চব ন আপ ডাউন টাৰ্ণিং আৰু ৰাস্তাৰ দুয়ো কাষে জংঘল পাহাৰ কি ক'ম ভাষাৰে বুজাব নোৱাৰা এয়াই আমাৰ সেউজীয়া অসম আৰু প্ৰাকৃতিৰে ভৰা অসম কি ক'ব মোৰতো বহুত ভাল লাগিছে আপোনালোকে হয়তো মই যিমানটো মস্তি পাইছোঁ আপোনালোকে ইমানটো মস্তি নাপাবও পাৰে মানে কি ক'ম যদি মন চন বেয়া হৈ থাকে ন এনেকুৱা জেগাত আহি যাব ফিলিংছটোৱে বেলেগ হৈ যাব কি ধুনীয়া পৰিৱেশ চব আল্টিমেট ভালো লাগিবই ন সেউজীয়া পৰিৱেশ এইটো ৰাস্তা অলপ ভয়ানক কিন্তু কি ক'ব তথাপিও ভাল লাগিছে সেইকাৰণে যিমান পাৰোঁ আগলৈ যাবলৈ চেষ্টা কৰিছোঁ আগত কি আছে সেইটোও নাজানো কিন্তু যাব লাগে গৈ আছোঁ ভাল লাগিছে সেইকাৰণে গৈ আছোঁ আৰু বেলি নদুবালৈকে গৈ থাকিম য'ত পাওঁ যিমানলৈকে পাৰোঁ গৈয়ে থাকিম ভয়ানক মানে কি আৰু হাতী ঘোঁৰা কিবাকিবি ওলাই যদিও নাজানো কিন্তু ডাঠ পূৰা জংঘলৰ মাজেদি এইটো ৰাস্তা ভালটো লাগিবই ন আৰু টাৰ্ণিংবিলাক মানে খাটাৰা টাৰ্ণিং কি ক'ব ইমান স্পীডো জানে ইমান শ্ল' জানে কিন্তু তথাপিও টাৰ্ণিংকেইটা লৈ একদম পূৰা আল্টিমেট লাগিছে যদি আমি বাইক আনিলোঁ হ'লে ন আৰু ইয়াতকৈ বেছি স্পীড যাব পাৰিলোঁ হ'লে আৰু পূৰা টাৰ্ণিংকেইটা ভালকৈ ল'ব পাৰিলোঁ হ'লে এতিয়া কিন্তু তথাপিও অলপ বিন্দাছ কৰিছোঁ কি ক'ম এনেকুৱা ঠাই পালেতো সকলোৱে বিন্দাছ কৰিবই ন আৰু যে এই বাজনী এই বা মোৰ মাহী ছোৱালী হয় একদম নিজৰ মাহী ছোৱালী বা মানে আমাৰ বাই ঘৰত আছেহি সেইকাৰণে মানে বা আজি অলপ টাইম পালোঁ সেইকাৰণে অলপ ফুৰাব আনিলোঁ আৰু নেক্সট বেলেগতো ফুৰাব নিম
আজি মানে আমি ঘৰত এনেই আছিলোঁ, সেইকাৰণে ভাবিলোঁ ক'ৰবাত ফুৰি আহোঁ, আৰু সেইকাৰণে এইফালে ফুৰিব আহিলোঁ। আমাৰ অলপ আপাৰ আছামৰ দৃশ্যবিলাক কেনেকুৱা, আৰু ভাবিছিলোঁ মেও যাম, কিন্তু মেও যোৱাটো কেঞ্চেল হৈ গ'ল, সেইকাৰণে এইফালে আহিলোঁ। এই জাৰ্ণিটো যি ভাল নালাগিলেও ৰাস্তাটোত কিন্তু স্কুটি চলাই বিন্দাছ লাগিলে, কেতিয়াও পাহৰিব নোৱাৰিম চাগে। টাৰ্ণিং কিন্তু পূৰা মজা, আৰু কি ক'ম। ৰাস্তাটোৰ কাৰণে লাইক এটা কৰি দিয়ক। আৰু ইয়াত ফাইনেলি আমি আমাৰ আছামৰ লাষ্ট বৰ্ডাৰ পাইছোঁহি, আৰু ৱেলকাম টু অৰুণাচল প্ৰদেশ জয়ৰামপুৰ। আৰু এতিয়া আমাক ইয়াৰ ভিতৰত সোমাব দিব বা নিদিয়ে, পাৰ্মিশ্যনটো ল'ব লাগিব পুলিচৰ পৰা। ফাইনেলি এয়া গেটৰ ভিতৰত সোমালোঁ। স্কুটি আনিব নিদিলে, কাৰণ মোৰতো লাইচেঞ্চ নাই, একো পাৰ্মিট নাই। সোমাবতো নিদিলেই, তথাপিও ফটো মাৰিম বুলি কৈ যেনে তেনে অলপ সোমালোঁ। আন্ধাৰ। চ' ফাইনেলি গাইছ, এয়া আছাম লাষ্ট বৰ্ডাৰ পাই গ'লোঁ। এইফালে এতিয়া জয়ৰামপুৰ যায় এইটো হাইৱেটো, আৰু আমি এইফালৰ পৰা আহিলে একদম জংঘল ৰাস্তা। এয়াই আছাম লাষ্ট বৰ্ডাৰ। আৰু এয়া ভূপেন হাজৰিকা মূৰ্তি। আৰু এইফালে চ' গাইছ, আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো আজি এডিটিং কৰা ইমান ভাল নহ'ল, তথাপিও ভাল পাব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো যদি নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই, আকৌ নেক্সট পুনৰ আন এটা